বিকাশৰ ঘৰৰ পৰা বিকাশৰ ঘৰত যাই আছো। বিকাশক তাই হেপী বাৰ্থডে কৈ গৈছো। এইটো হ'ল বিকাশৰ ঘৰ গাইছে। নালাত সোমাই গেল। বাইকৰ অৱস্থা দেখ, মোটা খৰচা আনাবালে যে যাৰ কমেণ্ট আহিছিলে এই বস্তুটো খুলি কিনে চলাব কাৰণে। টিভি কিলাৰ খোলা ৰেডি। আৱাজ আছে ভাই। পার্সোনাল ড্রাইভার লইছে। पैसा काटो इसका, इसमें आने का। लैम्बोर्गिनी रखी। रुको जरा सबर करो। रास्तार মাজত তেল খাই গই। ও মাই গড। Okay so I guess my name is and you are watching Kizu official right now. तो इसमें गाड़ी आছিলে जे जार कमेंट आइছিলে এই বস্তুটো मैं खुली के चलावा करने। तो हम सोच रहे हैं कि आज इसको मतलब वो खोल के चलाएंगे, समझ रहे हो। तो प्रथमते आमार ब्लॉगर गुटे किटा आহি আছে। ইহঁতেও কৈছে যে ইহঁতৰ গাড়ী কিটা বলে ধুব। তো তাৰ কাৰণে গাড়ী কিটা ধুব যাম। ওকে তো আমার স্কুটি যোৱা হৈ গল আর আমার মনিরে রেডি। টিভি কিলার খোলা রেডি। সাউন্ড তো বঢ়িয়া। आवाज है जरा ना भाई। हाँ ब्रेक फेल डायरेक्ट की ब्रेक मार जाए फोकाल मजा दिली ना, फोकाल मजा दिली। যদি মানে এইটো খুলি কিনে চলোৱা হয় তেনেহ'লে পুলিচে ধৰিব পাক্কা। তাৰ কাৰণে এইটো বেছিভাগ খুলি নচলাওৱে, আমি এনেকৈ লগাই চলাওঁ। ওকে তো বৰ্তমান এইটো আমাৰ চিৰাজৰ যোনটো বাইক আছে ছাৰ্ভিচ কৰিবলৈ নাইছোঁ, গোটেইকেইটা ছাৰ্ভিচ কৰিছোঁ দেখ सकते हो आप लोग পুলিচ বুলি কাৰণে। কাৰণটো হ'ল আমি যাম শ্বিলঙত, তাৰ কাৰণে অলপ প্ৰিপাৰেশ্যন চলি আছে। বাকী মন্দিৰৰ স্কুটিটো ডিবি ক্লাছ খুলি দে। বাইকৰ অৱস্থা দেখ सकते हो। साइकिल बन गया, ये तो साइकिल बन गया भाई। नया साइकिल NS 160 160 मोटा टायर के साथ। কিয় কাৰণে ঠিক কৰিছ? শ্বিলং যোৱাৰ কাৰণে নেকি? নাই 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 নাই, মই এতিয়া ঘৰত যাম ন, সেইকাৰণে। अरे कहना क्या चाहते हो। ৰাস্তাত বেয়া হৈ গ'ল চাইকেলটো চাইকেলটো। চেইন বস্তিল নাই। চেইন পৰা নাই মানে কি হ'ল, মানে চেইনটো শুকাই গৈছে, অলপ তেল দিব লাগিব। अच्छा মোটা খৰচা আনাবালে ভাই। এই টায়াৰ মোটা মোটা লগাই দিছো, চাইকেলত চোৱা নাই। ষ্টাৰ্ট হৈ গ'ল। এটা কি গম পাৰা না কি জি মোৰ টেংকিটো এনেকা উঠে মানে এনেকা উঠে মই এনেকা দিতে লুটে নাই শিকলা বাদ দে, তো কথাই কাটা। তো গাইস আমি দেন গৈছো জোনালিক চাব কাৰণে। আমাৰ সানিৰ এটা পুলিশ ওচৰত মানে এইটো চাবা পুলিচ নাই তো। समझ रहे हो आप समझ रहे हो। তো বিকাশৰ ঘৰৰ পৰা আহো। আমি বিকাশৰ ঘৰতে যাই আছো। अच्छा বিকাশৰ ঘৰত যাই আছো। বিকাশক তাই হেপী বাৰ্থডে কৈ গৈছো। वेल डन, तालियां होनी चाहिए। ইজি বি দেখুন কামটো নিয়ে কথা গাড়িটো যাবা দে ভাই। নালাত সোমাই গেল তাই। কেতৰা কতে ৰখাই দে। ও আজি সাড়ে ধক্কা আনা নাই স্যার। इसको दिए क्या होना है हमको। এইটো হ'ল বিকাশৰ ঘৰ গাইছ। ওকে গাইছ, তো আমাৰ এই ভাই ৰাস্তাত থিয়া হৈ গ'ল। তো আমাৰ চিৰাজৰ বাইকখন ৰেডি হৈ গ'ল। কিমানত হৈ গৈছে? 1600ত গোটেইখিনি ছাৰ্ভিচ হৈ গৈছে। এতিয়া আমি ওলাই যাম ইয়াৰ পৰা ঘৰৰ ফালে। হা 1600 ঠিকে আছে, ঠিকে আছে। বেছি গেলা। তাকেইতো মজা। ক্লাছ কেনেকুৱা লাগিছে? ক্লাছ মজা। गाड़ी सा। तो जी हम लोग आज आए थे खानापारा में इफ्तारी के बाद। अभी हम लोग घर में जाएंगे। इधर मोनिर है तो हमारे ड्राइवर से हम ड्राइवर पार्सनल ड्राइवर लई से আমার সানডে ব্লগ থাম্বনেলত ইয়ার ফটো চাপরি বা ADC সব মোবাইল দিছি মনির কেনে ইয়াকে দিলা বাৰ বাৰ উঠাই লৈ আহিলো। যাবা কথা আছিল তোক লৈ পেলে, ইয়াকো উঠাই লৈ গেলো ফকতিয়াত। বলা ফিজু ভাই তোমাক ভাল পাওঁ বুলি তুমি মোক এই চাপৰি নাম দি। তোমাৰ ব্লগত যে 200টা ভিউ আহে। साला ये दुख का खत्म नहीं होता बे। আজিকালি ড্রাইভার গিলাকৰ বম লেভেল হৈছে। पैसा काटो इसका, इसमें आने का।
रुको जरा सबर करो ये प्यार में क्यों होता है মই কিয় গান গাইছো তো গাইছ এইটো আছিল আমাৰ গাড়ী কি কৰিছা কি যে মিৰ আমি গাড়ীৰ ডিকিটোকে খুজছো ৰাস্তাৰ মাজত তেল খাই গৈ দে আৰম্ভ কৰ দে আৰম্ভ কৰ ঠেলা আৰম্ভ কৰ গাইছ কথাটো হ'ল যে আমাৰ গাড়ীত তেল খাই গৈ আমি অতি দুখিত 10 টকা তেল খাবা ইয়াতে 100 টকা তেল এজন মানুহ এক দেখাবা 1 টকা এটা নাই ভাই আরে ইয়াক ই তো সৰু চলি ইয়াক কি আৰু কি পকেট দে यार হেৰি কৰো এক কাম কৰো আজি ইয়াতে টেনচন লাগে আজি ইয়াতে খুই দিও দে নাই পইচা দে দে ইতান আমি ইতান কিবা এটা কৰিব লাগিব তো ইতান মুখলে কে চাইছা মই যাও দে ইতান আমাৰ গাড়ী ओ माय गॉड ओ भाई तो जी हमारा पेट्रोल आ चुका है भाई 1 घंटा से खड़े हैं हम खाली की बाके जाई खाली मादार पाले चलो गाइस फाइनली हमार गाड़ी स्टार्ट हो गल बेदान আমি কি ভাইছা মরে রাস্তার গাড়ি কাছে উঠা লইছি ये कौन लेके आता है भाई 220 টাকা দাম 220 টাকা নাকি वेल डन तालियां होनी चाहिए यार हमारे लिए চলো এই না ডেমত বিক্রি করে তেলৰ পইচা উঠাই দিও লুডো তো অফ করা তো গাইস আমার তেল চেল লৈ গেল এতিয়া আমি ঘৰত যাম ও ভাল লাগছে কিন্তু আজিৰ ভিডিওটো ইয়াতে এন্ড কৰিছো যদি ভিডিওটো চাই ভাল পাবা ওই মই এন্ড কৰাছো ভিডিওটো চ্যানেলটো চালিটো তই যদি চালিটো চাই ভাল পালা একবার দিছো আমারে ফলোয়ার যেটা চালে বেয়া পাব ন क्या हो गया भाई